বিলাসৰ প্ৰাধান্য বনত নাই। ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উদ্ভ্ৰান্ত নকৰে কথা। বনত সদায় শান্তি, আৰু সেইকাৰণে শান্তিকামী ঋষিমুনিসকলে নগৰত আশ্ৰম নাপাতি বনতেই পাতে কথা। তেন্তে আত্মীয় স্বজন বিনাশ কৰি লাভ কি কথা? একো লাভ নাই। তেন্তে কুৰুক্ষেত্ৰ ৰণৰ ইতিহাস সামৰণি কৰক। কুৰুক্ষেত্ৰ ৰণৰ সামৰণি কোনো পাণ্ডৱে পেলাব নোৱাৰে কথা। কি কথা? বোধ কৰোঁ ধৰ্মৰ বাবে। ইয়াত ধৰ্মৰ কথা কি আছে তুমি? ই এটা হত্যা, এটা বঞ্চনা, এটা বিৰাট ধ্বংস। বিৰাট ধ্বংসৰে প্ৰয়োজন হৈছে কথা ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিবৰ বাবে। পিতা মহক হত্যা কৰা, গুৰুক হত্যা কৰা, দুৰ্বল পানীক হত্যা কৰা, কি ধৰ্মৰ গতিপতি? প্ৰকাশ্যে ৰাজসভাৰ সঠিক ব্যৱস্থা কৰা, 12টা সত্তৰকে মিলি নৃশংসভাৱে বধ কৰা, কি ধৰণৰ কামগুলি? সে মাধৱ উত্তেজিত নকৰিবাৰ মোক। রামরি করিস হাতে পিতা মহ ঈশ্বর পেজে রামরি করিস হাত শিক্ষাদাতা গুরু পেজে আৰু কিয় দাদা ভাবিছো দাদা এখটা ভাতৃৰ মাথো আছে দুটি বাকি আৰু সেই ভাতৃৰ ভৰিতত ৰাজসিংহাসন আত্মীয় স্থাপন কৰি কিয় কিয় সহায় কৰা কথাও বৰ মিছা নহয় বিপদৰ। ভাই ককাইতকৈ ৰাজ্য ৰাজপাট ডাঙৰ নহয়, কিন্তু সেই ভাইককে অচিনাকি সুতপুত্ৰ কৰ্ণক অযাচিত অংগনীক দান কৰিব পাৰিলে। কিন্তু পাণ্ডৱৰ নামত হলে 5খন ঘাঁহ লাগিল। কৃষ্ণ প্রতীক্ষা এতিয়াও বাকি। ক্ষত্রিয় প্রতিজ্ঞা, ধৃতরাষ্ট্রের প্রতিজ্ঞা, গান্ধারী অর্জুনের প্রতিজ্ঞা এতিয়াও বাকি। সভাত উর্দেশ দুর্যোধনৰ আজিও ইচ্ছাতে পাঞ্চালী আজিও দুঃশাসন আৰু দাম্ভিক কৰ্ণ